আপুনি কলিকতা কেতিয়া গৈছিল কিমান চনত কলিকতা আছিল এইখনৰ তেতিয়াতে ৩৫,০০০ টাকা দাম এইটো কাঠৰ নাম এবনি কাঠ গতিকে এই কাঠ এই চেম্বল দুটা যে আছে আৰু ইপিনেদি ব্ৰিজৰ তলতে পোষ্ট আছে সেইটো সাউণ্ড পোষ্ট স্বাগতম জনাইছো মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক আজি কিছুদিন বিৰতিৰ অন্তত পুনৰ আপোনালোকৰ ওচৰত আহিছো সেই একেইটি উদ্দেশ্য মোৰ বহুত বেছি চিনাকি মুখবোৰৰ ওচৰত মই তেনেকৈ নাযাওঁ মই সেই সকল মানুহৰ ওচৰতেই যাওঁ বেছিভাগ যিসকলৰ প্ৰতিভা সঁচা অৰ্থত এগৰাকী প্ৰতিভাৱান ব্যক্তি কিন্তু সেই প্ৰতিভাবোৰ যেনিবা কৰবাত হয়তো কেতিয়াবা তেওঁ ভাল এখন মঞ্চ পোৱা নাই যাৰ কাৰণে সেই প্ৰতিভাবোৰ প্ৰকাশ কৰিব পৰা নাই যদিও বা প্ৰকাশ কৰিছে এটা সীমিত এটা অঞ্চলৰ ভিতৰত সেইখিনি সীমাবদ্ধ হৈ আছে মোৰ উদ্দেশ্য এইটোৱেই যে এই প্ৰতিভা গোটেই অসমেই জানক গোটেই অসমবাসীৰ ওচৰত চিনাকি হওক সেই উদ্দেশ্যে মই তাৰিক টক সৰু চেনেল এটি মোৰ এই চেনেলৰ উদ্দেশ্যই সেইটো মই সেই সকল মানুহৰ ওচৰত যাওঁ গৈ তেনেকুৱা মানুহসকলক মই লগ কৰোঁ ঘৰত যাওঁ ঘৰত গৈ তেওঁলোকৰ প্ৰতিভাসমূহ মই আপোনালোকৰ ওচৰত যিমান পাৰোঁ প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰোঁ যা নহওক বহুত বেছি কথা নকওঁ কথা পাতিবলগীয়াটো আছেই আৰম্ভণি হৈছে মোৰ লগত আছে আমাৰ নলবাৰী জিলাৰ খগ্ৰাপাৰৰ এখন চিনাকি মুখ তেখেত হৈছে মনোহৰি দাস ডাঙৰীয়া মই পোনে পোনে খুৰাৰ ওচৰলৈ আহিছোঁ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ খুৰাৰ প্ৰতিভানো কিনো কম আচলতে আপোনালোকে দেখিছে মোৰ তাৰিক টক চেনেলত বিশেষকৈ সংগীতৰ যিখিনি মানুহ মই তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ লগত কথা পাতোঁ কিন্তু খুৰা আজি অকণমান ব্যতিক্ৰম এইকাৰণে ব্যতিক্ৰম আপোনালোকে গিটাৰিষ্ট দেখিছে মোৰ চেনেলত বাকী বেলেগ বেলেগ বাদ্যযন্ত্ৰ দেখিছে খুৰাৰ বাদ্যযন্ত্ৰৰ অকণমান সুকীয়া তেখেতে খুব সুন্দৰ বেহেলা বজায় আৰু বেহেলাৰ সুৰ শুনিম যেটো সুৰ শুনিলে সঁচাকৈ এটি বেলেগ দিশত মনটো লৈ যায় খুৰা তেনেকুৱা জান হওক খুৰা কেনেকুৱা আছে আপুনি এতিয়া মই কম ভালে আছোঁ মই এতিয়া বয়সৰো লাগিলে আৰু এনেও মানে বয়সটো আহি আছে যিহেতু শৰীৰ দুৰ্বল হৈ আহিছে হয় খুৰা আপুনি কিহত সাৰ্ভিস কৰিছিলে আপোনাৰ সেৱা কি মই জিঅলজি এণ্ড মাইনিং ডিপাৰ্টমেণ্টত ভূতত্ব আৰু খনি বিভাগৰ সঞ্চালকালয়ত মই চাকৰি কৰিছিলোঁ হয় এতিয়া আপুনি অৱসৰ এতিয়া মই 2014 চনতে অৱসৰ পাইছোঁ 2014 অৱসৰ পাইছোঁ মই এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হয় খুৰাৰ লগত মোৰ প্ৰথম যেতিয়া চিনাকি হৈছিল খুৰাই কৈছিল খুৰাৰ কিছুমান অতীত যি অতীতে মোক আজি এইখন ঘৰত অনাৰ কাৰণে এটি দুগুণ উৎসাহিত কৰিছে খুৰাক মই আগতেতো তেনেকৈ লগ পোৱা নাছিলোঁ যদিও বা নাম শুনি আছিলোঁ খুৰাক মই লগ পোৱা নাই কিন্তু এই মানুহবোৰৰ কিছুমান প্ৰতিভা খুৰা কি হয় জানেনে মানে যেতিয়া আমি কাৰোবাক নাজানিম ন খুৰা এতিয়া আপোনাৰ ভিতৰত কি আছে সেইটো বস্তু মই নাজানিছিলোঁ যেতিয়াৰ পৰা গম পালোঁ মোৰ মনটো এনেকৈ আছে যে খুৰাক মই কেতিয়াবা যেতিয়াই পাৰোঁ মই খুৰাক মই এদিন মোৰ কেমেৰাৰ ওচৰত আনিম আৰু সেই উদ্দেশ্যে আপোনাৰ ওচৰত আহিছোঁ খুৰা যে বেহেলা বজায় কেতিয়াৰ পৰা খুৰা এইটো শিকিছিল প্ৰথমতে মই সংগীত প্ৰেমী আছিলোঁ মই এতিয়াও বেহেলা বাদক বুলি মই ক'ব নোখোজোঁ মই বেহেলা লাভাৰ আই লাভ বেহেলা আৰু মিউজিক যেটো ক্লাছিকেল মিউজিক মানে মই খুব ভাল পাওঁ মই ভক্তি কৰিব নাই আই এম ডেভটি অফ ক্লাছিকেল মিউজিক কিন্তু মই শিল্পী নহয় শিল্পী বুলি মই ক'ব পৰা হোৱা নাই বা মোৰ সেই কিমান হেৰি আছে এইটো ৰাইজৰ বিচাৰ্যৰ কথা কিন্তু মই নিজে সন্তুষ্ট নহয় আৰু বহুত বাকী আছে আৰু এইটো শিকাৰ কোনোদিনে শেষ নাই এতিয়া প্ৰথম কথা হ'ল মই যেতিয়া শিকিবলৈ গৈছিলোঁ শিকাৰ মূলতে আছিল মোৰ এজন শ্ৰদ্ধেয় দাদা তেওঁ মোক তবলা শিকাইছিল তবলা শিকাৰ পিছত তেওঁ ক'লে যে তুমি যিকোনো বাদ্য তুমি এনেকৈ শিকিলে নহ'ব মই তেনেকুৱা বিধৰ নহয় গতিকে শাস্ত্ৰীয়ভাৱে তুমি যিকোনো এটা বাদ্য শিকা মই নিৰ্বাচন কৰিলোঁ বেহেলাখন এনে শিকি বুজি আহি মই মালিগাঁৱত নাৰায়ণ সংগীত বিদ্যালয়ত মই পৰীক্ষা দিলোঁ এফালৰ পৰা কলিকতা ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিত গ'লোঁ কিন্তু ইউনিভাৰ্চিটিত মই এডমিশ্যন নলয়
মই সেই ইউনিভাৰ্চিটিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ভাইলিনৰ সেই সময়ৰ জ্যেষ্ঠ অধ্যক্ষ জ্যেষ্ঠ অধ্যাপক প্ৰফেচৰ ৰবীন ঘোষ স্বৰ্গীয় প্ৰফেচৰ ৰবীন ঘোষৰ ওচৰত গৈ মই তালিম ল'লোঁ আৰু তেখেতে বৰ মৰম চেনেহ কৰি শিকালে কি হ'ল আপুনি কলিকতা কেতিয়া গৈছিল কিমান চনত কলিকতা মই 84ত মই যাত্ৰা কৰিছোঁ 84ত যাত্ৰা কৰি মই প্ৰায় 92 মানলৈ গৈছোঁ এৰা ধৰাকৈ মই মাজতে কৈছোঁ আপোনাৰ আচলতে সেই 82ৰ সময়ত খুৰাই বেহেলা শিকাৰ কাৰণে গৈছিল কলিকতালৈ কথা পাতিবলগীয়া আছে প্ৰথমে মই বেহেলাখন এবাৰ দেখুৱাই দিম আৰু বেহেলাতনো কি কি থাকে বা বেহেলাৰ যন্ত্ৰ হেৰি নামবোৰ কেনেকুৱা ময়ো নাজানো গোটেইখিনি এবাৰ খুৰাই যদি এবাৰ কৈ দিয়ে এবাৰ দেখুৱাই দিয়ে ভাল লাগিব এইখন বেহেলা মই ডিব্ৰুগড়ত যেতিয়া মিনতিখন বৈদ্যৰ ওচৰত শিকিছিলোঁ এইখনৰ তেতিয়াতে 35,000 টকা দাম সেই সময়ত এতিয়া কিমান হ'ব ষ্টিকাৰ আছে যে কৈছিল এইটো কাঠৰ নাম এবনি কাঠ গতিকে এই কাঠটো অষ্ট্ৰেলিয়া ইটালী জাৰ্মান এইবিলাক দেশত যে এইখন এই বক্সটো এইখন বৌ ধনু এই বক্স আৰু দুপাত বৌৰ সৈতে তেতিয়া ক'লে যে এইখন ভাইলিনৰ দাম কিমান জানানে বোলে নাজানো নহয় 1.5 লাখ টকা বাপৰে এতিয়াও সিমানেই হ'ব এইখনৰ প্ৰাইচ এইখনৰ কিমান হয় এতিয়া মই নাজানো কিন্তু এই যে কৈছিলোঁ ভাইলিনৰ বহুত দাম মই কিন্তু মাত্ৰ 27,000 দিছিলোঁ তেতিয়া সেই সময়ত 83 দিছিলোঁ দি পেলাই মই কিনিছিলোঁ আৰু তেখেতক মই সেই 7,000 টকা বহুত দিনৰ পিছত এইটো এতিয়া মই আপোনাক থুলমূলকৈ সুধি আছোঁ বস্তুখিনি এইডালৰ নাম হৈছে বৌ মই এবাৰ লাৰি চাইছোঁ এবাৰ এইবিলাক যে এইটো খালি হাতেৰে নালাৰো এইডাল বৌ এই বৌ এই হ'ল হেয়াৰ এই হৰ্চ হেয়াৰ হয় নেকি আজিকালি প্লাষ্টিকো লগাই বহুতে প্লাষ্টিকৰে নহয় এটা আপোনাৰ একদম অৰিজিন হৰ্চ হেয়াৰ ইয়াৰ এইখিনি হেয়াৰৰ দাম আজিকালি প্ৰায় 250 টকা হ'ব আচ্ছা বেছিও হ'ব পাৰে ঘোঁৰাৰ চুলিৰে বনোৱা ঘোঁৰাৰ চোঁৱাৰ চুলি থাকে ঘোঁৰাৰ চোঁৱাৰ নেজৰ ফালে যি থাকে তাৰ পৰা বনাই লোৱা আৰু এইডালৰ নাম হৈছে বৌ এই বৌ এই কাঠডাল কাঠে তাৰপিছত মই দেখুৱাই দিছোঁ এবাৰ ভালকৈ এইডাল এইখন হ'ল ফিংগাৰ বোৰ্ড আৰু এইবিলাক হ'ল ষ্ট্ৰিঙৰ নাম হ'ল EADG 4ডাল থাকে ন 4ডাল থাকে 5ডালো থাকে গিটাৰত 6ডাল থাকে 6ডাল থাকে 5ডালো থাকে আজিকালি ভাইলিনতো 6ডাল থকাও ওলাইছে কিন্তু 5ডালো থাকে তাৰপিছত এই EADG অৰ্থাৎ অসম আমাৰ স্বৰ হিচাপে আমি যদি অসমীয়া স্বৰ কওঁ মা সা পা ৰে এইখন হ'ল ব্ৰিজ এইখনক কয় চিন্দ্ৰেজ থুতুৰি দিয়া থুতুৰি দিয়া এইখনক কয় তেল পিচ এডজাষ্টাৰ পোষ্ট খুঁটি মই এবাৰ লাৰি চাওঁ এইখন বহুত বেছি ওজন নাই কিন্তু বেছি ওজন নাই মৰম লাগে কিবা এটা মই সঁচাকৈ ভাল পাওঁ যদিও বা বজাব নাজানো আৰু হাতেৰে চাগে আজি প্ৰথম মই চুইছোঁ এইখন বেহেলা হেৰি আৰু মূল্যৱান কথা এই দুটা বস্তু হ'ল মেইন চাউণ্ড হ'ল চাউণ্ড হ'লত তলেদি এটা পোষ্ট আছে ব্ৰিজখনৰ তলেদি তুমি চাই লোৱাচোন সেইখন ব্ৰিজ এটা পোষ্ট এটা আছে মই কেমেৰাত দেখুৱাই দিছোঁ এইটো চাউণ্ড হ'ল এই দুটা এই চিম্বল দুটা যে আছে আৰু ইপিনেদি ব্ৰিজৰ তলতে পোষ্ট আছে সেইটো চাউণ্ড পোষ্ট এই চাউণ্ড পোষ্ট আৰু যদি চাউণ্ড হ'লৰ ব্যতিক্ৰম ঘটে মাফত যদি নহয় তেতিয়া চাউণ্ডটো নোলাব এই বস্তুটো গতিকে এইখিনি বস্তু ইমান এটা সহজ নহয় কিন্তু জানক মই গোটেই ভায়লিনখনৰ গোটেইখিনি আপোনালোকক দেখুৱালোঁ এতিয়া মই আহিছোঁ খুৰাৰ পৰা এটি সুৰ শুনিম যিহেতু কথা পাতি আছোঁ এটি মই এটা এনেই মোৰ মনত যিটো ভাৱ আহিছে মই কোনো বৰগীত বা কোনো লোকগীত বা আধুনিক গীত বা শাস্ত্ৰীয় সংগীত মই নকৰোঁ মোৰ এনেই শাস্ত্ৰীয় সংগীতৰ ওপৰত এটা ৰাগৰ ওপৰত এনেই মই ৰাগটোও নকওঁ কি ৰাইজে বিচাৰি ল'ব কিন্তু অলপমান বজাব হাতত কিবা এটা লৈছে এইটো পাউডাৰটো ল'লে পিছলৈ তাৰমানে এতিয়া ঘামি আছোঁ নে পাউডাৰ এইটো বৰ দিগদাৰ ইয়াত যদি লাগি ধৰে তেতিয়া নহয়
খুব সুন্দৰ আসলতে যেতিয়া বজাই আছিল খুৰাই আৰু সেইখিনি সময়ত এটি আধ্যাত্মিকতা এটা আহে সুৰটোত ভাহি আহে আৰু যদি খুৰা এনেকৈ বেছি বজাই থাকে মোৰ টোপনি আহি যাব কিন্তু খুব সুন্দৰ আজিকালি খুৰা ঘৰে ঘৰে সংগীতৰ মানুহ চাব গ'লে বহুত নিজকে মানে নিজে শিল্পী বুলি কোৱাৰ নিজে শিল্পীৰ এটা নাম নিজে লয় তেনেকুৱা বহুত শিল্পী ওলাইছে কৰবাত খুৰা বেলেগ দিশত গতি কৰিছে নেকি আমাৰ সমাজখন সেইটোতো বৰ ডাঙৰ কথা সংগীত মই তাকে ক'ব বিচাৰিছোঁ সংগীত ভগৱান প্ৰদত্ত মানৱ সভ্যতাৰ যেতিয়া মানৱে সভ্যতাৰ পোহৰ দেখিছে সেই মানৱ সভ্যতাৰ উশালগ্নৰ পৰাই সংগীত জড়িত জন্মৰ পৰাই আছে কেনেকৈ জন্মৰ পৰা আছে সংগীত মুঠৰ ওপৰত কি সংগীত সুৰৰ ওপৰত ভিত্তি কৰিহে সংগীতৰ সৃষ্টি যেতিয়া শিশু এটা কেঁচুৱা এটা ভূমিষ্ঠ হয় জন্ম হৈয়ে তেওঁ কান্দে তেওঁক কান্দিবতো কোনো নিশিকায় এইটো ঈশ্বৰ প্ৰদত্ত সেই কান্দনত কি আছে সুৰ আছে সেই সুৰত কি আছে ৰস আছে কি ৰস আছে কোন ৰস আছে মায়া আছে কোনোবা এজনে বাঁহ কাটিব গৈছে আমাৰ বনুৱাই বা আমাৰ গাঁৱলীয়া মানুহে তেওঁ বাঁহডাল কাটোতে সুহুৰিয়াই গান গাব আৰু বাঁহডালতে বাজনা মাৰি চাব এই বাঁহডাল পুৰত হৈছে নে চাব কিন্তু তাত এটা বাজনাও মাৰিব গতিকে মই ক'ব খুজিছোঁ যে সংগীতটো জন্মৰ পৰাই অনুক্ৰমে আহি গৈছে অন্তৰত বা সংগীতে জন্ম লাভ কৰিছে অলৰেডি কিন্তু তাক এতিয়া শাস্ত্ৰসন্মতভাৱে শিকি আমি ওলাই অহাটোহে ডাঙৰ কথা শাস্ত্ৰসন্মতভাৱে যিবিলাকে শিকা নাই যিবিলাকে গুৰু আশ্ৰয় লৈ শিকা নাই তেওঁৰ সংগীতে বেছি দিন নীতিকে তেওঁ এটাই কথাই ভাবিছিল যে প্ৰতিটো গান ভূপেন হাজৰিকাই প্ৰতিটো গান এনেকৈ সৃষ্টি কৰিছিল যে যিটো গানেই নহওক মোৰ গানটো সমাজত লাগক মোৰ গানটো সমাজৰ কাৰণে হওক মানুহৰ কাৰণে হওক আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব এইটোতো তেতিয়াৰ গীত আজিওতো আছে বিৰাজমান আজি আমি আন্দোলন কৰিলোঁ কি হ'ব আন্দোলন কৰিলেতো আমি সেইটো আন্তৰিকতাত ল'ব পৰা নাই আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব নহ'লেতো আজি এনেকুৱা আমাৰ দিন দশা নহয় ঠিক তেনেকৈ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে গতিকে এই কথাখিনি আজিও বিৰাজমান গতিকে আজিও তাৰ শুধৰণি হোৱা নাই আমি ইজনে সিজনক ভাল চকুৰে নাচাওঁ কোনোবা যদি কিবা অলপ উন্নতি লাভ কৰিছে তেওঁক আমি দমাব চাওঁ কথা পাতিম খুৰা কথা পাতি যাম তাৰ মাজতে এইবাৰ যদি এতিয়া আৰু সুৰ শুনিব পাৰোঁ আপোনাৰ পৰা খুবেই সুন্দৰ সঁচাকৈ এটি আধ্যাত্মিক পৰিৱেশ এটা সৃষ্টি কৰি দিছে খুৰাৰ বেহেলাৰ সুৰে আপুনি যিহেতু অকণমান আগত এটা কথা ক'লে যে সংগীতটো আজিকালি এচাম উদণ্ড মানুহে সেইটো অকণ বেলেগকৈ লৈছে মই এইখিনিতে এটা বস্তু খুৰা দেখি থাকোঁ বেয়া লাগে আমাৰ ধৰ্মীয় কিছুমান ক্ষেত্ৰতে হওক বা বিয়া বাৰুতে হওক সংগীতৰ যিটো এটা স্থান আছিল সেই স্থানটো নোহোৱা কৰি আজি বিভিন্ন ধৰণৰ ডিজে বজায় আজিকালি বিয়া এনে মৰাৰ কাজে নাই কি এইটো কথা ধৰিব নোৱাৰে মৰাৰ কাজতো ডিজে বজায় যেনে আমাৰ আইতাহঁতৰ দিনত বিয়া গীত গাইছিল তাত মানে তাত কথাটো এনেই লাংপাং কথা নহয় আধুনিক গীতটো বাদেই বিয়া গীততো তাৰ মৰ্মাৰ্থ আছিল আইতাহঁতে গাইছিল বৰ কাপোৰ কৰে দান তেওঁ জয়ৰ অপমান অজয়ে লজয়ে হাত পাতি থজয়ে কাষা কাটি পুৱাই নিবি ভাৰ বান্ধিও আইতাহঁতৰ সুৰটো এইবিলাক থাকিল কিয় এইবিলাকৰ মানে মৰ্মাৰ্থ আছে সঁচা কথা আপুনি যিহেতু ভূপেন হাজৰিকা দেৱৰ কথা ক'লে তেখেতৰ এটি সুৰ পাৰিব নেকি আপুনি আমাক তেখেতৰ গীত বজোৱাটো অকণমান ইমান নহয় গোটেইখিনি নালাগে অকণমান তেখেতৰ গীতক মই শ্ৰদ্ধা কৰোঁ তেখেতৰ মানুহজনক যিমান শ্ৰদ্ধা কৰোঁ গীতক তাতকৈ বেছি শ্ৰদ্ধা কৰোঁ কিন্তু কথা হ'ল পাৰোঁনে নোৱাৰোঁ অকণমান বজাই দিয়ক বহুত বেছি নালাগে
মই যেতিয়াই জীৱনৰ মায়া এৰি গুচি যাওঁ খুব সুন্দৰ বজাইছে আপুনি আৰু শুনিবৰ মন গৈছে মোৰ আমি বহুত বেছি পলম নকৰোঁ সময় গৈ আছে আৰু খুৰাৰ লগত কথা পাতিবলগীয়াতো ঢেৰ আছে কথা পাতিলে শেষ নহ'ব কিন্তু খুৰা মোৰ বেহেলাখন আৰু হাতত ল'ব লাগিব আপুনি মোৰ শুনিব মন গৈছে আপুনি আৰু এটি যদি শুনাই দিয়ে আমাক ভাল লাগিব ভূপেন হাজৰিকাদেৱৰ আৰু কিবা এটি অকণমান দিলে হ'ব বহুত বেছি নালাগে অকণমান কিবা দি দিয়ক আপুনি সময় আমাৰ হাতত কম আৰু খুৰাৰ দৰে মানুহৰ লগত যেতিয়া বহা হয় আচলতে শিকিব পাৰি আৰু মই এইকাৰণে আহোঁ শিকিবৰ কাৰণে আহোঁ কাৰণ খুৰা সেই সময়তে 83ত গৈ কলিকতাত শিক্ষা গ্ৰহণ কৰিছিল বিশেষকৈ বেহেলাৰ শিক্ষা লৈছিল আৰু আজি তেনেকুৱা এগৰাকী শিক্ষাগুৰুৰ ওচৰত আহি মই সঁচাকৈ শিকিব পাৰিলোঁ খুৰাৰ লগত কথা পাতিলোঁ আপোনালোকৰ লগত চিনাকি কৰাই দিলোঁ কেনেকুৱা পালে নাজানো খুৰা শেষত কি ক'ব আপুনি আজি মই অতি আনন্দিত মোৰ মৰমৰ ভাইটি তাৰিকুল ইছলাম তেওঁ নিজে আহি মোক দেখা কৰিলে আৰু মই যিটো মনে প্ৰাণে ভাবি আছিলোঁ তেওঁক মই আশা কৰি আছিলোঁ তেওঁৰ লগত কিছু আলোচনা কৰিম বুলি কিন্তু বহু ধৰণৰ আলোচনা ৰৈ গ'ল বহিম আপোনাৰ লগত ধন্যবাদ খুৰা ইমানখিনি সময় মোক দিয়াৰ বাবে আৰু এইখিনিতে আজিৰ এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম নতুন অতিথিৰে ধন্যবাদ